RVTV স্বাগতম জনাইছো আপোনালোকে জানে যেহেতু দুৰ্গা পূজা সমাগত মাজতে মাথো কেইটামান সময় বাকি আৰু এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে ডিব্ৰুগড়তো অনুষ্ঠিতকৈ দুৰ্গা পূজা পালন কৰিবলৈ লোৱা হৈছে আৰু কিছু দৃশ্য আপোনালোকক দেখাইছো এয়া হৈছে ডিব্ৰুগড় পৌৰসভাৰ জৰিয়তে যিখন পূজা অনুষ্ঠিত কৰা হয় যিভাগ পূজাৰ আসলে ডিব্ৰুগড়ত যথেষ্ট নাম আছে সমগ্ৰ ৰাজ্যতে নাম আছে সেইভাগ পূজাৰ দৃশ্য আপোনালোকক দেখাইছো এইদৰে এতিয়া কোভিডৰ নীতি নিয়মৰ মাজত স্থানীয় লোকসকলে এই সময়ছোৱাত আসলে বাহিৰৰ পৰা কোনো শিল্পী অনা নাই বাহিৰৰ পৰা শিল্পী ননাকৈ স্থানীয় লোকসকলে পূজা কমিটিৰ সহযোগত এইদৰে মণ্ডপ তৈয়াৰ কৰিছে আৰু গাড়ীৰ পেলনীয়া সামগ্ৰী টায়াৰটিৰো ব্যৱহাৰ কৰি তেওঁলোকে মণ্ডপ তৈয়াৰ কৰিছে এটা আটক ধুনীয়া পৰিৱেশ দিয়া দেখিবলৈ পোৱা গৈছে আৰু কিছু দৃশ্য আপোনালোকক দেখাইছো হয় আপোনালোকক দেখাই আছো এয়া হৈছে ডিব্ৰুগড়ৰ পৌৰসভাৰ পূজা কমিটিৰে যিভাগে পূজা অনুষ্ঠিত কৰে তাৰ দৃশ্য দেখাইছো আসলতে এইভাগ পূজাই ৰাজ্যখনৰ ভিতৰতে যথেষ্ট নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে বিগত সময়ছোৱাত আৰু এবাৰ কোভিডৰ নীতি নিয়মৰ মাজত কেৱল মাত্ৰ অনুষ্ঠিতকৈ এওঁলোকে পূজাভাগ অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে আৰু এইদৰে সজাই পলাই তুলিছে স্থানীয় লোকসকলে পূজাৰ মণ্ডপসমূহ আৰু প্ৰকৃততে এইবাৰ আসলতে কোভিডৰ নীতি নিৰ্দেশনাৰ মাজত কলচী পূজাৰ কৰা ঘট পূজাৰ কৰা চিন্তা চৰ্চা কৰিছিল পূজা কমিটিসমূহে কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা অহা নিৰ্দেশনা অনুসৰি সৰু সৰু প্ৰতিমা স্থাপন কৰি পূজা পালন কৰিব পাৰিব বুলি যেহেতু তেওঁলোকে কৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৈছে তাৰ পিছতে আসলতে খৰটুকীয়াকৈ পূজা কমিটিসমূহে এইদৰে পূজা মণ্ডপসমূহ তৈয়াৰ কৰি পূজা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে আৰু অহাকালিলৈ ষষ্ঠী দেৱী পাতত বহুৱাব আৰু এই সময়ছোৱাত এইদৰে আসলতে পূজা কমিটিসমূহে তৎপৰতাৰে নিজৰ কাম হাতত লৈছে আমাৰ ওচৰত কমিটিৰ বিষয়ববীয়া আছে আমি জানিবলৈ চেষ্টা কৰিম কোভিডৰ নীতি নিৰ্দেশনাৰ মাজত এবাৰ পূজা অনুষ্ঠিত কৰা হৈছে যথেষ্ট পূজা এবাৰ সীমিত এই সময়ছোৱাত আপোনালোকেও এখন ঐতিহাসিক পূজা পালন কৰিবলৈ আগবাঢ়িছে কি ক'ব এই দিশত বিগত মানে আমাৰতো এনে প্ৰতি বছৰে আমি নতুন কিবা কিবি ভাবোঁ কিন্তু এইবেলি আমাৰ আৰু উপায় নাইকিয়া এসপ্তাহ পাছত যেতিয়া আমি ভাবিছিলোঁ এনে ঘট পূজা কৰিম আৰু সৰু মৰুকৈ এসপ্তাহ পাছত যেতিয়া গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন দিলে যে নহয় অলপ মূৰ্তি আনি কৰিব পাৰিব তেতিয়া আমি আৰু নিজৰ ভিতৰত আমাৰ নিজৰ শিল্পী আমাৰ নিজৰ ভিতৰত আমি মিলি সৰু মৰুকৈ এটা কিবা ৰাজ্যক দেখাব বিচাৰিছোঁ আৰু যেনেকৈ আমাক চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিলে প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ দিলে আমি এই নিৰ্দেশ মানি এনেকুৱাকৈ পূজাটো আমি পাৰ কৰিম বুলি ভাবিছোঁ নিশ্চয়কৈ ক'ব লাগিব এবাৰ কোভিডৰ নীতি নিয়মৰ মাজেৰে অনুষ্ঠিতকৈ পূজা পালন কৰিবলৈ লৈছে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে পূজা অনুষ্ঠিত কৰাৰ দিশত পূজা কমিটিসমূহক কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে এই সময়ছোৱাত আচলতে বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেৰে পূজা পালন কৰিব লাগিব আপোনালোকক আমি দেখাইছোঁ আচলতে আটক ধুনীয়াকৈ যিবিলাক গাড়ী পেলনীয়া সামগ্ৰী টায়াৰ টিউব লৈ ব্যৱহাৰ কৰি তেওঁলোকে এখন সুন্দৰ মঞ্চ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে এটা ব্যক্তিক্ৰমী পৰিৱেশ এটা ব্যক্তিক্ৰমী দৃশ্য আপোনাক দেখাবলৈ চেষ্টা কৰিছে দৰ্শকসকলক আৰু বিগত সময়ছোৱাত আচলতে ক'ব লাগিব যিখন গেহেম বজাৰ মিউনিচিপালিটি পৌৰসভাৰ কৰ্মচাৰীসকলে দুৰ্গা পূজা অনুষ্ঠিত কৰে সেই পূজাখন ৰাজ্যৰ ভিতৰত এটা যথেষ্ট সুনাম আছে কিন্তু এইবাৰ কোভিডৰ নীতি নিৰ্দেশনাৰ মাজতো আচলতে তেওঁলোকে যেন পূজাৰ মৰ্যাদা পূজাৰ যি তেওঁলোকৰ মণ্ডপৰ যি চৰ্চা চলে ৰাজ্যবাসীৰ মাজত তাক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে পূৰ্বৰ দৰে যদিও তেওঁলোকে পালন কৰিব পৰা নাই পূজাভাগ কিন্তু মঞ্চৰ যি আপোনালোকৰ দৃশ্য দেখাইছোঁ মণ্ডপৰ যি দৃশ্য দেখাইছোঁ তেওঁলোকে পেলনীয়া সামগ্ৰীৰে এটা সুন্দৰ পৰিৱেশ এটা সুন্দৰ ৰূপ দিবলৈ চেষ্টা কৰিছে আৰু সেই দৃশ্য আপোনালোকক দেখাইছোঁ ইয়াৰ পাছতে আমি ডিব্ৰুগড়ৰ বিভিন্ন স্থান আমি পৰিভ্ৰমণ কৰিম ডিব্ৰুগড়ত আচলতে এইবাৰ বিগত বছৰৰ তুলনাত খুব কম সংখ্যক স্থানত পূজা পালন কৰা হৈছে আৰু তাৰ কিছু দৃশ্য আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এই দৃশ্য হৈছে ডিব্ৰুগড়ৰ আপোনালোকক কৈছোঁ পৌৰসভাৰ কৰ্মকৰ্তাসকলে গেহেম বজাৰত পালন কৰা পৌৰসভাৰ পূজা কমিটিৰ এই দৃশ্য আপোনালোকক দেখাইছোঁ